পুৰা চেক কৰি দিছে এতিয়া মইহে কি কৈছো মোক মাৰিবলৈ আস্থা কোনে নাছিলে চুপ একদম মনে মনে থাক আৰু তোৰ ইয়াৰ লগত লাগি থকা বয়স আছেনে বাৰু হ'ব এইবিলাক ব্যৱহাৰটো বহুত বেয়া হৈ গ'ল কি হ'ল তোৰ ব্যৱহাৰ খুব ভাল যাবি নে ইয়াৰ পৰা দেচোন নাহিছো যা এতিয়া এনেও গুণ্ডা হৈ গৈছো নালাগে যা যা টেকেল ফালি দিছো এই মানে এতিয়ালৈকে মোক মাৰি শেষ কৰিব ইচ্ছা যা মোৰ আৰু ৰবিচোন তই যে সেই বাৰে বছৰ কথাত যে লাগি আছ ঘৰখনত কি অপায় মংগল হৈছে গম পাও এই সোপা ভিতৰলে অকল লাহে লাহে ক'বা কেকেদা একচুৱেলি কেছটো কিটা বহুত ডাঙৰ কেছ আছে কেকেচা বহুত কিবা কিবি হৈছে কি হৈছে সঁচাই সেয়ে হ'ল ডেংগু হৈছিল এইটো বেমাৰ হ'লে যে বহুত ডেঞ্জাছ আছে মানুহ 10 দিন মানহে জীয়াই জুমনি কৈছো মই বেমাৰত মৰিছো সি আকৌ জুমনি কৰিছে মইনা ডেংগু মহে কামোৰা মানুহ ওলোটা কামোৰ মাৰি দিম আকৌ ডেংগু হৈ যাব ও কেকেদা আপোনাক কিন্তু আমি বহুত খাৰাপ পাইছো কিয় আপোনাৰ ইমান এটা ডাঙৰ বেমাৰ হৈছে আমাক কোৱা নাই হয় এইটো আচলতে টেনচন দিবলৈ মন নাছিল ছাৰে কথাটো জানে মই সেইকাৰণে কাকো নোকোৱাকে মনে মনে ট্ৰিটমেণ্টটো কৰি আছিলো মই মণিকে নকলো সেইটোতো আৰু ভাল কাম কিয় মাইকী মানুহ পেটে কথা নাথাকিছে আপোনাৰ কথাটো যদি চবকে কৈছে তেতিয়া আপোনাৰহে সন্মান কৰিছে এই লৰচৰ নকৰিবি মই সঁচা ক'ত তোৰ চিনাকি জেগা ডেংগু নে চা চাইডৰ পৰাহে দেখিছো ধৰিব পৰা নাই চা অৱশ্যে মোৰ মুখতো পানী জমা হৈ আছে চাফা পানী যদি গিলি দে মাক চাও মইতো এইটো ধুনীয়াকে লগছে আকৌ মিলাই দিবচোন মই খালো নে মই চাফা পানী বেছি সময় জমা কৰি ৰাখিব নালাগিছে চাহ চাবি পেটতে কণী পাৰিব আমি ক'ত এৰিলো কথাটো ডেংগু ডেংগু কথাটো হৈছে ডেংগুটো এটা মহ নে মহ শিং থকাটো নহয় শিং থকাটো এইফালে উদ্ধকমা মহ এইটো মহ আকৌ বোলে বেমাৰ বেমাৰেই কিন্তু মানে তোৰ দোকানখন কাৰ নামত আছে মোৰ নামত আছে কিন্তু মহটোৰ নামত বেমাৰটো নামাকৰণ কৰা নহ'ল আচ্ছা এই মাইকী জাপানিজ এনকেফেলাইটিছ মহে কামুৰিলেহে হেনো ডেংগু হয় ডেংগু এক্সপিৰিয়েঞ্চ তোৰ আছে নে মোৰ আছে আপোনাৰে এডিছ মহে কামোৰাৰ ফলত মানুহৰ ডেংগু হয় আপোনাকে মশাটাই সামৰিছে খেতিয়া মানে ধৰা এতিয়া মই ভাত খাব লগা হ'লে তোমাক কৈ ল'ম দিয়াচোন চুচ অকণ বহা মই ভাতকেইটা খাই ল'ম সিহঁতে কৈ নলয় নহয় কেতিয়া কামুৰিলে কেনেকে ক'বা মোৰ মতে দিনৰ ভাগতে কামুৰিছে নেকি এইকেইটা ৰাতি কিয় নাকামুৰে ৰাতি কামুৰিবলৈ মহটোৱেতো দেখিবও লাগিছে আচ্ছা কেকেদা এই মশাটো মতা না মাইকী আপুনি কেনেকুৱা গম পাইছে এইটো ডাঙৰ প্ৰশ্ন কিন্তু দেই ডিপাৰ্টমেণ্টেল প্ৰশ্ন কথাটো হৈছে তোমাৰ যিটো মহে কামোৰাৰ পাছত শুঙৰ আগত অকণমান তেজ লাগি থাকিব জানিবা সেইটো মাইকী মহ কেনেকা বুজা নাই এই যে শুঙৰ আগত লগাই ল'লে সেয়া কি ব্লাড সেয়া লিপষ্টিক ৰঙা ষ্টাইল কৰে ডাক্তৰে এতিয়া চিন্তা নাই বুলিয়ে কৈছে বাৰু হওক দিয়ক ইমানতে যে শেষ হ'ল আচ্ছা কেকেদা আপুনি খোৱা বোৱাটো বালা কৰি কৰিব যাবি আকৌ ভাল ভাল বস্তু লৈ খবৰ ল'বলৈ আরে যাম তো আপনি লোকেল মুরগি আর লোকেল মুরগির ডিম খাব পারে তো এইবোৰ খাব মন নাযায় এতিয়া যেনেকে আপোনাক সহায় কৰি দিছো খোৱা বোৱাটো সহায় কৰি দিম চাক আপুনি খালি একো নাখাওঁ বুলি নকবচোন এইটো তাৰহে উৎপাত বেছি তোমাৰ ডেংগু হৈছে নেকি হৈ যাবতো পাৰিছে মোক কিন্তু মহকেইটালেহে খং উঠি যায় কিয় ইমান যে ভাল মানুহ এটা কামুৰিছে তাকে যে এপাচে পইচাকেইটা কামুৰিব পাৰিছে কেতিয়া জেলো হৈছে আৰু ডেংগু বেমাৰ হৈ মৰিছে এই ৰচৰ থানালৈ অহাৰ পিছত চকুকেইটাৰ কিবা এটা প্ৰব্লেম পাইছো ডেংগুৰে কিবা ৰিয়েকশ্যন নেকি মইচোন আছোৱেই মই চাই দিলে নহ'ব পৰে বুলি আগতে মাৰি থৈছো কি ফটো কথা কৈ আছা কেইটা কি হ'ল মানে চকুত তাকে মই যে থানালৈ সোমাই আহিছো কিবা ৱালৰ ৰংবিলাক কিবা বেলেগ বেলেগ দেখিছো থানার রং বেলেগ হইছে পুরা হোল থানা বেলেগ রং মারছে দেইয়ে হ'ল জানো দিয়া কিন্তু নয়া ৰং কিয় মাৰিলে ছাৰে হঠাৎ সেইটো ভাবিছা জানো কিয় মাথা মাৰা আকৌ চব মই ক'ম নে মোক মুচৰিলে লৈ গ'ল চাওঁ কি কৰ মুচৰি দিলে কষ্ট পাই যদি চা মাৰিয়ে পেলাম মোক কুকুৰ
চৰি খাই আঁঠুৱালে লৈ গ'ল। আচ্ছা বটলটো দিয়কচোন সেইটো আকৌ মিলাব লাগিব চা তাকে লাগিব দে